স্বাগতম জনাইছোঁ NLC প্ৰডাকশ্যন চেনেলটোলৈ আৰু যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। মোৰ এখন ঘাঁহ হতা হৈছে মানে কি জ্বৰ শুং নে কিবা এটা কয় এইখন বাৰু বাদ দিয়ক, এইটো কথা বাদ দিয়ক। কালি মই এজন ভাল মানুহৰ লগত চিনাকি হ'লোঁ আৰু আমাৰ চেনেলটোলৈ তেখেতক আনিবলৈ চেষ্টা কৰিম। থাম্বনেইলটো চাই পেলাই গম পাইছে চাগে কাৰ কথা কৈছোঁ। কালি মানে আমাৰ কমেডি এক্টৰ, আমাৰ কমেডি মেন, আমাৰ তামুলীদাক লগ পালোঁ মানে ফোনত লগ পালোঁ। দাদাজনে মোক চিনাকি কৰি দিছিলে। তাৰপিছত আপোনাৰ ৰেকৰ্ডিং মই ফোনতে অলপ জমাব চেষ্টা কৰিলোঁ। মোকো ভাল প্ৰশ্ন সুধিছে। মই তেতিয়া সুধিলোঁ যে ৰেকৰ্ডিংটো দিব পাৰিম নে? কৈছে দিব পাৰিব বুলি ক'লে। গতিকে মই আজি ৰেকৰ্ডিংটো দিব ওলাইছোঁ। আপোনালোকে শুনক আৰু এনজয় কৰক আৰু তামুলীদাক অলপ আগুৱাই যাবলৈ সকলোৱে সহায় কৰক। ধন্যবাদ। হেল্ল' আৰু ভিডিঅ'টো চাওক। হেল্ল'। দাদা আপোনাৰ নগাঁও নি? তামুলী দা, মোৰ নগাঁও হয়। মই নমস্কাৰ দেই, মই তামুলী দা হয়। হয় নমস্কাৰ। মোৰ সৰু হয়, আপোনাতকে বহুত সৰু লোৱা মই। সেইটো আৰু বয়সেহে জানিব বা আমি জুখিলেহে ধৰা পৰিব। তাৰপিছত আপোনাৰ ভিডিঅ'বিলাক চাওঁ নহয়, বুজিছে? ভাল লাগে ন? আপোনাৰ ভিডিঅ' এতিয়াই নহয়, মই যেতিয়া এই 4G এইবিলাক নাহোঁতে আগতে অডিঅ' পাইছিলোঁ আপোনাৰ। সুস্মিতা তামুলী। নগেন নহয় নে বুলি সেইটো শুনিছা নাই? এইটো ইয়ে বনাইছিলে। মই কৈছিলো নগেন, এইটো মই পুলিচৰ কাম ধৰা কামটো মোৰ নহয়, এইটো মই কৰাহে। তেতিয়াৰ পৰাই আপোনাক চিনি পাওঁ, গম পাইছা নাই? তাৰপিছত ভাল আপোনাৰ খবৰ? মোৰ বৰ্তমান ভালেই আৰু চলি আছো আৰু। তোমালোকৰ ভাল? ভাল দিয়ক। মাতিবা তুমি, মোলৈ ফোন কৰিলে হ'ল। তাকে প্ৰগ্ৰেম আছে বাৰু, আপোনাক জনাম মই। আপোনাক তোমাৰ ঘৰ ওচৰতে নি? আমাৰ কে যে মোহন দীপজ্যোতি কেও ঘৰৰ পৰা অলপ দূৰত। তাহাঁতক নিব পাৰি নেকি? তাহাঁতক ঘৰলৈ আহিলে ক'বাচোন। তাহাঁতে এনে ঘৰলৈ আহিলে ক'বা তামুলী কথা, তোমালোকে কিবা দিবা নি বুলি বেহৰবাৰীত। মই জনাম বাৰু। কি মানে মোৰ এটা ইউটিউব চেনেল আছে, বুজিছে? এইটো NLC প্ৰডাকশ্যন বুলি কয়। তাত চিনেমা বিলাক বনাই আপলোড দি থাকো। ঠিকে আছে। তাত বোলো আপোনাকো এপাক দেখাব পৰাহেঁতেন ভাল আছিলে বোলো। তুমি এটা কাম কৰিবা, এতিয়া মোৰ ঘৰলে তুমি গুচি আহা। মোক খালি কনফাৰ্ম কৰি ল'বা, নহ'লে মই ঘৰত নাথাকো। গম পাইছো, আপোনাৰ ঘৰলৈ যাব লাগিব, ময়ে যাব লাগিব বাৰু। তুমি এদিন গুচি আহিবা, নগাঁও বেছি নহয়। হয়, ৰাতিপুৱা 6টা বজাতে গুচি আহিবা, 10টাত পাই যাবাহি। আপোনাৰ ঘৰ ক'তনো? মোৰ কৰঙাখাট বুলি কয়। গড়গুৰিত তুমি সুধিবা কৰঙাখাটলৈ কেনি যায় বুলি ক'লে, প্ৰবীণ তামুলী গ'লে কেনি যাম বুলি ক'লে দেখুৱাই দিব। কোন কণত? এই গড়গুৰি বুলি কয়। গড়গুৰি। এইটো ডিষ্ট্ৰিক্টটো ক'ত? ডিষ্ট্ৰিক্ট আমাৰ তিতাবৰ। নহয়, তিতাবৰ ডিষ্ট্ৰিক্ট নহয়, যোৰহাট ডিষ্ট্ৰিক্ট। যোৰহাট ডিষ্ট্ৰিক্টত পৰে আমাৰ। নহয়, এইফালে চাইডটো যোৰহাট তিতাবৰ পৰে। তাকে বোলো মোৰ চেনেলত এদিন দেখুৱাব পৰাহেঁতেন মোৰে ভাল লাগিলেহেঁতেন মানে। নহয়, মই ফটো তুলি দিব পাৰিম। খালি তুমি আহিবা, মানে তুমি নিজে আহিব লাগিব। তেতিয়া তুমি তোমাৰ কেমেৰা চেমেৰা আছে নাই? এইবিলাক আছে বাৰু। তেতিয়া ইমান টেনশ্যন নাই, কেমেৰা আছে যদি ফটো আৰু। কেমেৰা আছে যদি ফটো আৰু ৰং ধেমালি কৰিম। আহিবা তুমি সোনকালে আহিবা, তেতিয়া তোমাৰ আকৌ লং জাৰ্ণি ৰাস্তাটো, তুমি মানে আমাৰ ঘৰত কমেও 11টামান বজাত পালেহে ভাল হ'ব। তুমি আহিবা, টাইম টেবুল মিলাই ল'বা। টাইম টেবুল মিলাই ল'ম মানে মই ফোন কৰিম কাক এতিয়া? দাদাজনকে ফোন কৰিম নে? এই দাদালৈ ফোন কৰিবা, নহ'লে মোৰ ভাইটিৰ নাম্বাৰটো মই তোমাক দি দিছো। এই ভাইটিৰ নাম্বাৰটো তুমি লৈ লোৱা। দিয়কচোন। ভাইটি লৈ দিব। এই নাম্বাৰটো এতিয়া ফোন কৰি থকা নাম্বাৰটো। এই ফোনটোত মানে কৰিলে তুমি পাই যাবা। এইটো নাম্বাৰতে মোৰ ছেভে আছে বাৰু। এই নাম্বাৰটোত কৰিলে তুমি পাই যাবা। খালি ভাইটি আকৌ আমাৰ ডিউটি এটা থাকে 11 বজালৈকে। 11 বজাৰ পাছত কৰিবা, তেতিয়া মোক ডাইৰেক্ট লগ পাবা ঘৰত। আৰু তাৰমানে মই মানুহটো যেনি গুচি যাওঁ। মোৰ মানে অইন কাম নহয়, মই খালি ঘৰত একেঠাই নাথাকো, যেনি গুচি যাওঁ। তুমি লগ কৰি ল'বা, নহ'লে আকৌ ইমান দূৰৰ পৰা আহিবা, মোৰ মনটো বেয়া লাগিবতো। নাই, ফোন চোন কৰি যাম আপোনাক। ফোন কৰি আহিবা, তেতিয়া মানে তোমাৰো কামটো সিজিব, হয় নহয়? হয়। তাকে ৰিকুৱেষ্ট এটা থাকিব, কৰিবনে? মোক ৰিকুৱেষ্ট কৰিব নালাগে, মই তেনেকুৱা মানুহ নহয়। মই কৰি দিম মানুহক, মই তেনেকুৱা হেৰি নহয়। আপোনাৰতো বাৰু মই মানুহটো দেখাটো আৰু কথা বতৰাটো গম পাই ন মানুহটো কেনেকুৱা আপুনি। মই প্ৰগ্ৰেম মানে প্ৰক্ৰিয়া কথা, মই তাৰমানে মানুহক টানি কথা নকওঁ। মই প্ৰগ্ৰেমতো মই পইচা তেনেকে টানি নকওঁ। প্ৰগ্ৰেম মানে আমি ৰাসো পাতিছো, গম পাইছে? কি পাতিছা? ৰাস।
ৰাস পাতিছা ৰাসটো বাৰু মই ইমান পচন্দ নকৰোঁ তথাপিতো এই ৰাসৰ কাহিনী গোপীৰ লগতহে আৰু সেইটো আৰু বেলেগ কথা হেৰি তুমি আহিবা এদিন বাৰু কথা বতৰা ধুনীয়াকে পাতিম আহিবা মই লৈ যাম দিয়া মই তুমি ঘৰত উলিয়াবগৈ নোৱাৰিবা মোক ফোন কৰিলে হ'ল পাৰিম ফোনাফোনি হ'ব লাগিব তামোল দা এলাইন কিবা এটা কৈ দিয়ক না ৰিকুৱেষ্ট কৰিছো এলাইন মানে এতিয়া তোমাকনো কি ক'ম তুমি কোৱাচোন বাৰু আমাৰ অকমান মানে জনপ্ৰিয় পোহৰ নোহোৱাকে কোনটো জন্তুৱে মানে আমাৰ আগস্থান পালে কি ক'লে কোনটো জন্তুৱে পোহৰ নোহোৱাকে আগস্থান পালে পোহৰ নোহোৱাকে তামোল দা ভাবিবলৈ বহুত টাইম লাগিব এইটো কৈ দিয়কচোন হাতীয়ে মাটি হাতী 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 হাতীয়ে পোহৰ বেয়া পায় ন আপোনাৰ পৰা বহুত জানিবলগীয়া কথা আছে বুজিছে তুমি কোৱাচোন বাৰু এজোপা গছত তিনিটা বৰণ এজোপা গছত তিনিটা বৰণ এজোপা গছত তিনিটা বৰণ কেলে ধান গছ ৰোপা আকৌ ধান গছ নেকি তামোল দা আজি কথা পাতিয়ে বহুত ভাল লাগিছে বহুত ভাল আগৰ পুৰণা চিনাকি নিচিনা লাগিছে পুৰণা চিনাকি নিচিনা লাগিছে আহিবা এদিন তেতিয়া কবা মোৰ প্ৰতি মোৰ ঘৰ দুৱাৰ বগা চিকা খালি মনটো মোৰ মুকলি আকৌ ঘৰ দুৱাৰ নালাগে আমাৰো একেই দিয়ক সেইবিলাক ঘৰ দুৱাৰ নাচায় মানুহৰ মনটোহে চায় এই সুস্মিতা লাইনটো এবাৰ কৈ দিয়কচোন হাঁহিটো যে সেইটো এতিয়া মই নকওঁ এইটো মানে বেলেগ লাইন এইটো মই বেলেগকেহে ক'ব পাৰিম এদিন নাই হাঁহিটো আমাৰ লগৰ ল'ৰাবিলাকে হাঁহিটো খুব পচন্দ কৰে আপোনাৰ ভালে আছে তুমি এদিন আহিবা মই তোমাক ৰেকৰ্ডিং কৰি দি পঠিয়াম বাৰু ঠিক আছে দিয়ক ভাত পানী খোৱা হ'ল আমাৰ সেই তাক দি দিয়াচোন আমাৰ হেৰিয়াত আছে লাইনতে আছে নাই মই লাইনতে তোমাৰ পাতিম এখেতক হেৰি কৰি লওঁ ডিছকানেক্ট কৰিলেও পাতিম ৰ'বা সিহঁতক মানে মই ভালেই পালোঁ আৰু তেওঁ মাতি দিয়া আনিলে হৈ যাব মাতি দিম যাম চমুতে মই ফোন কৰি যাম আহিবা এদিন তুমি খালি টাইম টেবুল মিলাই আহিবা যাম তুমি আকৌ ইমান দূৰৰ পৰা ভাত এসাঁজ খাব পৰাকে আহিবা হ'ব বাৰু খোৱা বোৱাটো বাৰু পিছত মই আপোনাক লগ কৰাটোহে মেইন কথা মোৰ মানে লগ পাবা এই আমাৰ ভাইটিলৈ ফোন কৰিলে মোক লগ পাই যাবা ভাইটিলৈ কৈ দিয়া ভাইটিয়ে মোক কথাটো কৈ দিলে মই তেতিয়া ঘৰতে থৈ পাৰিম আৰু যিদিনাখন যাম মুঠতে সেইদিনাখন এড্ৰেছটো ভালকে ল'ম দেই এতিয়া ল'লে খেলি মেলি হৈ পাহৰি যামগৈ তেতিয়া ঠিক আছে দাদা ঠিকে আছে ঠিকে আছে দিয়ক নবৌদা লগ পাম আকৌ